হেল্ল' গাইজ, এয়া দেখিছেনে আমি তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈ থাকোঁতে এই বান্দৰ কেইটামান দেখিলোঁ। তাকে মই অলপ ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। এয়া ভিডিঅ' অকণমান বনাই থ'লোঁ। আৰু এয়া আমি দোকানত পালোঁহি টিলিঙা মন্দিৰৰ। তাতে থালিখন ল'লোঁ। বেটা আৰু বাপেকে এয়া লৈ আছে। থালি লৈ আমি এয়া মন্দিৰলৈ বুলি ওলালোঁ। এয়া মন্দিৰৰ গেটৰ মুখত পালোঁহি। বজাই দিলোঁ। দেখিছেনে, ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰলৈ গৈ এয়া আমি পূজা কৰোঁগৈ বুলি এয়া পালোঁহি মন্দিৰৰ ভিতৰত। এয়া দেখিছেনে, পূজাৰীৰ ওচৰলৈ গ'লোঁ। পূজাৰীয়ে ক'লে যে ইয়াত চাকি নজ্বলাই তালৈ যাব বুলি। তাৰপিছত আমি আকৌ তালৈ গ'লোঁ। এয়া দেখিছেনে, ইয়ালৈ ল'লোঁ। চাকি জ্বলাই আছোঁ। দেখিছেনে, ইমান টিলিঙা। এয়া দেখিছে, এয়া দেখিলেনে, মই চাকি গছ জ্বলাই ল'লোঁ। তাৰপৰা এয়া ধূপ কেইডালো জ্বলাই ল'লোঁ। তাৰপৰা এয়া আমাৰ পূজা কৰা হৈ গৈছে। তাৰপৰা আকৌ পূজাৰীৰ ওচৰলৈ থালিখন লৈ যাম। গৈ তাত পূজাৰীক থালিখন দিম। পূজাৰীক থালি দি তাৰপিছত পূজাৰীক আমি থালিখন দিবলৈ গ'লোঁ। পূজাৰীক থালিখন দি পূজা কৰি দিলে পূজাৰীয়ে। তাত বোলে ফটো উঠাব নোৱাৰি। আমি টিলিঙা বান্ধি দিলোঁ। টিলিঙা বান্ধি তাৰপৰা টিলিঙা বন্ধা হৈ গ'ল। হৈ যোৱাৰ পাছত এয়া দেখিছেনে, ইয়াতে ৰছী বান্ধিব লাগে বোলে। তাকে ইয়াত বান্ধি দিছোঁ ৰছী। 3 পাক দিব লাগে বুলি কয়। সেয়া আমি 3 পাক দিলোঁ। দি নাৰিকল এটা ভাঙিলোঁ। গোটেই পানীখিনি জানেনে মোৰ মূৰতে পৰিলেহি। বন্ধা হৈ গ'ল। তাৰপৰা আমি বান্ধি মেলি এয়া হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ। দেখিছেনে, ওলাই আহিছোঁ আমি। মানুহ ভিৰেই আছিলে, তথাপিও মানে অইন দিনতকৈ ইমান ভিৰ নাই। আজি অলপ কমেই আছে, কাৰণ আজি 26 জানুৱাৰী আৰু সৰস্বতী পূজা। সেইকাৰণে হয়তো মানুহ কম হ'ল। এয়া আমি আহি আকৌ তিনিচুকীয়াত পাৰ্ক এখনত সোমালোঁ। তাতে বেটাক ৰেলত উঠালোঁ। উঠাই এয়া দেখিছেনে, ৰেলত উঠি ইমানেই ভাল পালে ল'ৰাটো, কি ক'ম আৰু, মানে একদম পূৰা ফূৰ্তি। এয়া দেখিছেনে, সৰু ল'ৰা ছোৱালীক খেলাবলৈ তিনিচুকীয়াত এখন পাৰ্ক আছে। তাত বৰ ভাল খেলাবলৈ, ল'ৰা ছোৱালী খেলাব পৰা মানে সুবিধাজনক। কিছুমান পাৰ্কত ল'ৰা ছোৱালীয়ে থাকে, কিন্তু ইয়াত মানে খোলা জেগাটো, ইয়াত চব মানুহে যাব পাৰি সৰু ল'ৰা ছোৱালীক নিবলৈ। আৰু ইয়াত সৰু ল'ৰা ছোৱালীক খেলা জেগাও আছে, তো নিওঁ বুলিলে নিব পাৰিব। এয়া দেখিছেনে, আমি ট্ৰেইনত উঠিলোঁ। ইয়াত ট্ৰেইন চলিছে। আমি এতিয়া ট্ৰেইনত একপাক ঘূৰি আহোঁগৈ। আজিলৈ ভিডিঅ' ইমানেই। থেংক ইউ, বাই বাই।